वेलकम बैक टू नमोज ब्लॉग और आज मैं फेरीटेल सोसाइटीर लगत और सेया बेलेग कतो ना सोनापुर थका एखन बृद्धाश्रमले और बृद्धाश्रमत आज आम फेरीटेल सोसाइटीर ब्लगे भागे कका आइतार सहित एसाज खाम और मोर सहित आछे मैं देखुवाई दिसो एया फेरीटेल सोसाइटीर फाउंडार मंजलिका सिन्हा बा एया बा नमस्कार और बा अकमान কৈ দিয়ক আজি আমি फेरीटेल सोसाइटीर मेम्बार्स खिनिये किछु कालेक्शन्स কৰি পেলাই আজি আমি সোণাপুৰ ओल्ड एज होमत আহিছো আৰু ককা আইতাহঁতৰ লগত কথা পাতিম আজি অকমান খেল ধেমালি কৰিম আৰু এসাজ খাওঁ তেওঁলোকৰ কাৰণে শীতৰ ঠাণ্ডাৰ দিনত যিহেতু কি অকণ ভালো লাগে পিকনিক সবে পিকনিক গৈ আছে কিন্তু আমি পিকনিক যোৱা নাই এবাৰ আমাৰ পিকনিক ओल्ड एज होमत আৰু মই তালস্তে অকমান এটা কথা কওঁ আমাৰ দৰে যদি ককা আইতাখিনি কোনোবা যিমানখিনি পাৰে যিদৰে পাৰে অকণমান যদি সহায় জনায় সবৰেতো ককা আইতা বা শহুৰ শাহু আছে অকণমান তেওঁলোকৰ কাৰণে যদি পোৱা যায় নিশ্চয় অকণমান উপকৃত হ'ব বা নিজৰো ভাল লাগিব মই এইখিনিয়ে কৰিব আৰু সোণাপুৰ চৰকাৰী বৃদ্ধা আৱাস আৰু ইয়াত ফেৰীটেল ছ'চাইটি অসমৰ সৌজন্যত ককা আইতাৰ সৈতে শীতৰ ৰুমাল এটা আনন্দৰ দিন আৰু এওঁলোক বহি আছে ইয়াতে আৰু এইখিনি বস্তু অনা হৈছে ফেৰীটেল ছ'চাইটিৰ ফালৰ পৰা এয়া আইতাহঁত আৰু এয়া ককাহঁত ওচৰলৈ আইতা আপুনি ক'ৰ পৰা আহিছে গুৱাহাটী কেতিয়াৰ পৰা আছে ইয়াতে 6 বছৰ আচ্ছা ঠিক আছে আৰু মই বেলেগ আইতা ককাৰ লগতো কথা পাতিম অকণমান দেখুৱাই দিছোঁ আপোনালোকক আৰু এইবাৰ মই আহিছোঁ ককা এজনৰ ওচৰলৈ ককাজনৰ লগত কথা পাতিছোঁ এইজন ককাজন ককা আপোনাৰ নামটো সুবৰ মল্লিক আচ্ছা ক'ৰ পৰা আহিছে কলিয়াবৰ কলিয়াবৰ কেতিয়াৰ পৰা আছে ইয়াতে এই 2 বছৰ হ'ল 2 বছৰ হ'ল ঠিক আছে বাৰু এতিয়া মই আপোনালোকক বৃদ্ধাশ্ৰমখনৰ টুৰ এটা দিম কিন্তু তাৰ আগতে মই গৈছোঁ পাকঘৰলৈ এয়া খানা যোগাৰ হৈ আছে ইয়াতে এইটো কিটচেন ভিতৰলৈ সোমাইছোঁ বাৰু ইয়াৰ পৰা দেখুৱাই দিছোঁ আজি ৰান্ধনি আপুনি নেকি বাৰু বাইদেউ আজি ৰান্ধনি আপুনি নেকি এয়া আজি আমাৰ আজিৰ ৰান্ধনি বাইদেউ কেতিয়াৰ পৰা আছে ইয়াতে কেতিয়া কালিৰ পৰা আছে মানে আগতে ইয়াতে নাথাকিছিল আপুনি নতুনকৈ আহিছে আজি বনাবলৈ ঠিক আছে আৰু আপুনি ইয়াতে আগৰ পৰা আছে নাই আমি নতুন ন গোটেই ঠিক আছে বাৰু আপোনাৰ নামটো ইয়াতে থাকে সোণাপুৰতে আইতা দুগৰাকী বিবাহিত নহয় অবিবাহিত আৰু তেওঁলোক ইয়াতে আছে দুগৰাকী ইমান ধুনীয়া ধুনীয়া আমি কৈছোঁ ইমান ধুনীয়া হয় ছোৱালী অৱস্থাটো আৰু ধুনীয়া আছিলে তেওঁলোকৰ লগত অলপ কথা পাতিছোঁ আইতা ক'ৰ পৰা আপোনালোক গুৱাহাটী আৰু আপুনি দুয়োটা গুৱাহাটী কেতিয়াৰ পৰা আছে ইয়াতে কেতিয়াৰ পৰা আছে ইয়াতে 8 বছৰ আচ্ছা গণেশনগৰৰ পৰা ঘৰ ভাড়া লাগা বুলি ক'লে আৰু তিজুবাৰীত আহিলোঁ আহি আৰু মই বেলতলাত নগ'লোঁ ইয়াতে ডাইৰেক্ট গুচি কেনেকুৱা লাগে ইয়াত থাকি পৰিৱেশটো খুব ভাল ধুনীয়া ন সোণাপুৰৰ পৰিৱেশটো ভাল লাগিছে মুকলি মুকলি আৰু মানুহবিলাকো ভাল লাগিছে খোজকঢ়া চিৰি নাই উঠিবলৈ হয় মানে চেৰি থাকিলে অলপ দিগদাৰ হয় ষ্টেপবোৰ থাকিলে দিগদাৰ হয় কাৰণ আঁঠুৰ বিষ কঁকালৰ বিষ এইবোৰতো আমাৰ ডেকাবোৰৰে হয় বয়সৰ মানুহসকলে ইয়াত গোটেইটো প্লেন হয় ত' তেওঁলোকৰ সুবিধা হৈছে এইটো কাৰণত জেগাখিনি দেখিবলৈ সঁচাকৈ ধুনীয়া আৰু আইতাকেইগৰাকীও খুব ধুনীয়া দেখিবলৈ মৰমীয়াল আমাৰ অসমীয়া বিহু বুলিলেতো ক'বই নালাগে আৰু আমি ইয়ালৈ আহিছোঁ আজি আৰু বিহুৰ লগত সংগতি ৰাখি অকণমান বিহু নাচিবলৈ কেইগৰাকীমান ভাইটি ভণ্টিৰ লগত লৈ আহিছোঁ তেওঁলোকৰ লগত চিনাকি কৰাই দিবা হওক এয়া তেওঁলোক সাজি কাচি বহি আছে নাচিবলৈ ক'ৰ পৰা আহিছে তোমালোক ন বিহু হুঁচৰি দলৰ কিবা নাম আছে নেকি বাৰু এবাৰ পিকনিক নাখাওঁ এবাৰ ককা আইতাহঁতৰ ঘৰতে এবাৰ যাম আজি পিকনিক খাব আহিছোঁ আপোনালোকৰ লগত অকণমান ইম'চনেল হৈ পৰিছিলোঁ ককা আইতাবিলাকৰ কথা শুনি নিজকে চম্ভালিলোঁ মালে ফোন এটা কৰিলোঁ এতিয়া আপোনালোকক মই চিনাকি কৰাই দিব ওলাইছোঁ আমাৰ সৈতে আহি উপস্থিত হৈছে ডক্টৰ ধনজিৎ ডেকা ছাৰ তেওঁ হ'ল গুৱাহাটী এক্সেল কেয়াৰ হস্পিটেলৰ কাৰ্ডিঅ'লজিষ্ট আৰু ভিন্দৰ লগতে প্ৰথম পাতি লৈছোঁ ভিন্দ আমাৰ লগত ছাৰ উপস্থিত হৈছে
ডক্টৰ ধনজিৎ নাথ কাৰ্ডিঅলজিষ্ট এক্সেল কেয়াৰ হস্পিটেল আমি তেখেতক আমাৰ মাজত উপস্থিত আমি অনেক উৎসাহ পাইছোঁ তেখেতক আমি আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰোঁ আৰু আপোনালোকক চিনাকি কৰাই দিওঁ তেখেতৰ লগত আহক এয়া ছাৰ আমাৰ মাজত আছে ছাৰ আপোনাক বায়ে খবৰ কৰিছিলে নে মঞ্জুলিকা বায়ে খবৰ মই অলপমান ইণ্টাৰেষ্টেড হয় এই ব্লাড প্ৰগ্ৰামত তো সেইকাৰণে আগবাঢ়ি আহিলোঁ মই ধনজিৎ নাথ কাৰ্ডিঅলজিষ্ট আপ'ল এক্সেল হস্পিটেলত তো আজি দিনটো ভাল আছিলে প্ৰি খ্ৰীষ্টমাছ আৰু ছানডে সেইকাৰণে মোৰ ফালৰ পৰা মই আগবাঢ়ি আহিছোঁ যিমান পাৰোঁ অলপমান হেল্প এটা প্লাছ মানুহখিনিৰ লগত অলপ টাইম একেলগে স্পেণ্ড কৰিম বুলি আহিছোঁ আৰু কথা এষাৰ আছে আমাৰ যেনেকৈ ৰাইজে নখ জোকাৰিলে নৈ বয় এনেকৈ আজি আমি আহিছোঁ আমাক দেখি আৰু 2-4জন যদি আগবাঢ়ি আহে নিশ্চয় নৈ এখন বব ইয়াতো ডেফিনেটলি কাৰণ সেইটোৱে বিচাৰোঁ যে এজনকৈ আমাৰ কাৰণ আমাৰ টাইম নোহোৱা নহয় টাইম উলিয়াব পাৰোঁ বিজি চিডিউলৰ মাজত অলপমান টাইম সকলো উলিয়াই জানে যদি 24 ঘণ্টাই টাইম তাৰ মাজত আমি উলিয়াব লাগিব অলপ যদি আমি সময় উলিয়াই যদি তেখেতসকলৰ কাৰণে আমি সহায়ৰ হাত এখন আগবঢ়াওঁ ডেফিনেটলি বহুত ভাল আৰু এনেকুৱা অনুষ্ঠানবিলাক মানে আৰু মানে ডেফিনেটলি চলি থাকিব বা ভাল প্ৰকাৰে চলি থাকিব বুলি ক'ব পাৰোঁ ছাৰ ঘৰ আপোনাৰ গুৱাহাটীৰ পৰা আহিছে আপুনি হ'ব কাহিনীবাৰ ঠিক আছে বাৰু আকৌ কথা পাতিম ছাৰৰ লগত পাছত গলৰ অসুখ হৈ থাকে চকীদাৰ হৈ থাকে অ'কে এনেই মোৰ চব হয় আৰু আপোনালোকৰ কাৰোবাৰ এনেকৈ সদায় মেডিচিন খাই থাকে নেকি কোনোবাই আহি থাকে ডক্টৰ এতিয়া আমাৰ বিহুৱতীসকল ৰেডি হৈছে অলপ পাছতে বিহু নাচিব আমি চবে চাম এতিয়া আইতা ককাহঁত পিছফালে নাচিব আছিলে আৰু এপিছড থেংক ইউ ছ' মাছ ৰেডি নে নাচিবলৈ একদম ৰেডি নাচিব খালি নাচিব নাজানো এইটো বেলেগ কথা আমি মানে ইহঁতৰ ডান্সটো বেয়া কৰিবলৈ অহা আমি dance বেয়া কৰিবলৈ আমি আছো। স্পইলাৰ ছাৰো ৰেডি হৈছে এইফালে নাচিবলৈ নাচিবলৈ ৰেডি নহয় নহয় ভিডিঅ' ফটো লৈ লৈছোঁ একেলগতে এয়া অডিয়েঞ্চ ৰেডি হৈ আছে নাচ চাবলৈ বনিতা বাৰু ৰেডি নে আইতা ৰেডি নে চাবলৈ গোটেই সাজু গোটেইবোৰ এতিয়া খালি নাচিলে হ'ল আৰু এইফালে আমাৰ আছে এতিয়া নাচ চাবলৈ আমি গোটেইবোৰ ৰেডি আমাৰ মাজলৈ প্ৰাগ নিউজো আহি ওলাল আৰু এতিয়া আমাৰ লাঞ্চ অলপ পাছতে খাম আৰু যিহেতুকে আশ্ৰমখনলৈ আহিছোঁ আশ্ৰমখন চলাবলৈ এগৰাকী বা এজন মানুহ লাগে আৰু এয়া বাইদেউ আমাৰ ইয়াত আছে বাইদেউ নামটো মোৰ নাম অৰ্চনা ৰায় দাস আচ্ছা বাইদেউ কিমান বছৰ হ'ল আপোনাৰ ইয়াতে মোৰতো এনজিঅ'ৰ লগত 5 বছৰ হৈ গ'ল আৰু এইখন আমাৰ 2.5 বছৰ হ'ল 2.5 বছৰ আছোঁ ইয়াতে আপুনি অৰিজিনেলি ইয়াৰে নে নহয় মই গোৱালপাৰা হয় আপোনাৰ ফেমিলি মানে গোৱালপাৰা ফেমিলি গোৱালপাৰাত মানে আমাৰ 3জন হয় এনেইতো মা আছে আৰু মা ভাইটি আছে আৰু সৰু দেউতা মা শাহু মা নাই বৰ্তমান আৰু আমাৰ ঘৰত মইনা ছোৱালীজনী আৰু মানে মোৰ হাজবেণ্ড গোৱালপাৰাত থাকে ছোৱালীজনী নেৰিমত মাষ্টাৰ্ছ কৰি আছে গুৱাহাটীত থাকে আৰু মই ইয়াতে থাকোঁ মানে তিনি জেগাত থাকে 3 ঠাইত আৰু আপোনাক ক'লে শাহু নাই বুলি ক'লে শাহু নাই কিন্তু আপুনি ইয়াত ঢেৰ শাহু শহুৰ মা দেউতা বহুত পাইছোঁ ইমান ধুনীয়া পৰিৱেশ মোক বায়ে কৈছিলে তেতিয়া বা বুলিয়ে মাতিছিলে বায়ে মোক কৈছিলে ঘৰলৈ যাবলৈ মন নাযায় তেওঁলোকৰ কথা চিন্তা হৈ থাকে গ'লে মানে এওঁলোকৰ কিবা হ'লে নেকি মানে বুজিছে ন বয়স হ'লে মানুহবোৰ অলপমান কথা পাহৰে কিবা হয় যে মই ইয়াতেহে বেছি মনটো ইয়াতে থাকে মানে কিবা হ'ল নেকি
নেকি, পৰি গ'ল নেকি, ঠাণ্ডাত আছে নেকি, কাপোৰ পেলাই দিলে নেকি, মানে এইবিলাকে মোৰ টেনশ্যন হয়। কিবা খালে নে খাব পাৰিলে নে নাই, মানে বহুত আছে কিছুমানে নিজে খাব নোৱাৰে, খুৱাই দিব লাগে, খোৱালে নে নাই এইবিলাক টেনশ্যন হয়। আৰু কিছুমানক ধৰক মিক্সিত হেৰি কৰিও কৰিব লাগে, খুৱাব লাগে। মানে দাঁত নাই কিছুমানৰ, দাঁতৰ প্ৰব্লেম, চুবাব নোৱাৰে। বয়সো আছে, যথেষ্ট পৰিমাণে বয়স, অল্ডেজ প্ৰব্লেমটো থাকেই, চবৰে আছে, তেনেকুৱা ধৰণৰ। আৰু সেইকাৰণে আৰু এনেকুৱা হৈছে তেওঁলোকৰ মুখত মানে হাঁহি, কেনেকৈ হাঁহি আনিব পাৰোঁ এনেকুৱা মানে মানে ইচ্ছা হৈ থাকে। আৰু আজি আমি ইয়ালৈ আহিলে কেনেকৈ লাগিলে? বহুত একদম ধন্যবাদ, ভাল লাগিছে। আৰু এনেকৈ মানুহ আহিলেতো খুবেই ভাল পাওঁ, আমি খুব ভাল পাওঁ। আৰু পৰিৱেশ বহুত ভাল হৈছে আজি। হয় হয় হয়। আৰু আমাৰ আজি বা এগৰাকীৰ বাৰ্থডেও আছিলে। আজি বাৰ্থডে হ'ল, হেল্থ চেকআপো হ'ল আজি। ছাৰো আহিছিলে আমাৰ লগত। আৰু আমি ছাৰে কথা ভাবিছে ইয়াত এটা হেল্থ কেম্প কৰিব অতি সোনকালে। আৰু ক্ৰিছমাছটো হৈছে, নিউ ইয়েৰো হৈছে, আমাৰ চব হৈ গৈছে, আমাৰ পিকনিক হৈ গ'ল আজি। বিহু আহিলে আহিব আৰু এনেকৈ আহি থাকিব, মাজে সময়ে আহি থাকিব, ভাল লাগিব। ঠিক আছে, আকৌ লগ পাম। হয় হয়। যোৱাৰ আগত ফিডবেক অকণমান লিখিব লাগে, বায়ে লিখি আছে। যাব ওলাইছে বিদায় বেলা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকেও যদি এনেকৈ সহায় কৰিব বিচাৰে আগবাঢ়ি আহিব পাৰে। সোণাপুৰত হয় এইখন। আৰু ৰংপুৰৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈ বাই বাই। বাই।